নমস্কাৰ। আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম মই কাঞ্চনজংঘা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰশীৰ ময়েই অভ্ৰভেদী বীৰ। মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল। শৈলজা পয়োধৰা পীযুষলীলা, সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি। অন্নঞ্জৰি মোৰ আলোক নৃত্য কৰি, বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি। মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত। সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত। উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰ্যৰ ছয়া ময়া কাচোনেৰে কাছে প্ৰহেলিকা মই সমন আছে। কুতজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা। শৈলবালা দলে কস্তুৰী গন্থা। ধন্যবাদ।